এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপিকাছ ব্লগ। তো আজি আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিম, কলডিলৰ ৰেচিপি। তো এতিয়া মানে দুপৰীয়া হৈ লওক, তাৰপাছত বনোৱা হ'ব। তাৰ আগতে যাওঁ সৰু আইতা ঘৰত, যিহেতু মা খুৰী চবেই গৈছে, ময়ো যাওঁ ব'লক। আৰু এইফালে মুঠাইফালে যাব লাগিব, যিহেতু পথাৰ ট্ৰেক্টৰ মাৰি থৈছে, মাটিখিনি গোটেই চপৰা হৈ আছে। এতিয়া এইফালে গৈ আছোঁ। আৰু আইতাহঁত যাব লৈছিলেহে, মাহঁত আহিলেই। মা সৰু আইতাহঁত ক'ত কি যাম, এতিয়া যাওঁ ঘৰত আকৌ। আৰু এয়া দেখিছেনে, মায়ে ভাইটি ভণ্টিক দুয়োজনকে লৈ লৈছে, এনেকৈ লৈ থাকে জানেনে। আৰু এতিয়া পাকঘৰত আহি পৰিলোঁ কলডিল মানে গুচাবৰ কাৰণে। আৰু এতিয়া ধুমাধুম লাগি যাওঁ, যিহেতু বহুত সময় লাগে। আৰু মইতো এনেই নুগুচাওঁ দেই, যিহেতু মই ব্লগ শ্বুট কৰি আছোঁ, সেইকাৰণে মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ বুলি। তাৰপাছত এইফালে গুচাই আছোঁ। আৰু এইফালে কলডিলৰ মানে এই চলাই কাঠিৰ নিচিনা থাকে যে, আৰু এয়া বগা সেইটো গুচাই লওঁ। আৰু পানীত তিয়াই থৈছিলোঁ, যিহেতু মানে পানীত তিয়াই থ'বই লাগে। আৰু এইফালে এতিয়া অলপ বইল কৰি ল'ম, তাতে 2টা আলু কাটি দিলোঁ মই। তাৰপাছত ৰাতিপুৱা মৰাপাট শাক ছিঙিছিলোঁ, কিন্তু বৰষুণ দি আছিল যে, ডলাতে ৰ'দত দি থৈছিলোঁ অলপ হৈ থকাৰ কাৰণে। খুৰীয়ে ক'লে আৰু এমুঠি ছিঙি আন বুলি, তো সেইকাৰণে গ'লোঁ। আৰু সেই সময়তে বৰমা আহি পাব জানেনে, বৰমাই ভিডিঅ' কৰি দিলে। আৰু এইফালে মৰাপাট শাক ছিঙি লৈ আনিলোঁ। আৰু এয়া খুৰীয়ে আগৰখিনি মানে কাটি শেষ কৰিলে, এতিয়া আনি দিয়াখিনি কাটিব লৈছে। এয়া চাওক, ইমান ধুনীয়াকৈ মিহি মিহি কৰে। মই যে নোৱাৰোৱে সঁচাকৈ, মানে এবাৰ চেষ্টা কৰিছিলোঁ, ইমান ডাঙৰ হ'ল। আৰু এইফালে খুৰীয়ে কাটি দি আছে মৰাপাট শাকখিনি। আৰু চৰ্বত বনাইছিলোঁ, মাক দিলোঁ খাবৰ কাৰণে, আইতাকো দি আহিলোঁ। আৰু এইফালে মই নিজেও লৈ লৈছোঁ খাবৰ কাৰণে। আৰু আজি মাৰ পৰা মানে আঁতৰি নাযাওঁ, যিহেতু ৰেচিপিবিলাক আপোনালোকক দেখাম সেইকাৰণে। আৰু এইফালে কলডিল বইল কৰা হৈছিল যে, আধা পিচি ল'ব লাগিব। তাৰপাছত এয়া দাইল আৰু চাউল তিয়াই থোৱা হৈছিল, এইখিনিও মায়ে পিচি ল'লে পটাত। আৰু এতিয়া পিঁয়াজ জলকীয়া কাটি মেলি লৈ লৈছে। আৰু ইয়াত দেখিছে কটা হৈ গ'ল। তাৰপাছত ইয়াত ঢালিব অলপ নিমখ, হালধি আৰু অলপ জলকীয়া গুড়া, তাৰপাছত অলপ জিৰা। যিহেতু মই এইবাৰ মানে মায়ে কেনেকৈ বনাই চোৱা নাছিলে, তো এইবাৰ ভালকৈ চালোঁ। আৰু মৰাপাট শাক আনিছিলোঁ যে, এইফালে ময়ে বনালোঁ। আৰু এয়া দেখিছে, প্ৰথমতে জলকীয়া নহৰু দি মেলি পানীত বইল কৰি, তাৰপাছত মৰাপাট শাকখিনি দি ল'লোঁ। তাৰপিছত অলপ নেমু টেঙা পাত দি ল'লোঁ। আৰু ইফালে কলডিল বইল কৰা আছিলে। আৰু এতিয়া মানে দাইলৰ পকৰাবিলাক বনোৱা হ'ব। তাৰপাছত মায়ে বনাই আছে। আৰু বহুতখিনি হ'ল জানেনে। আৰু এই আমাৰ মিকু মানে ভাইটিৰ লগত বিচনাত শুই আছিলে, গোন্ধ পাই একেবাৰে আহি পৰিল জল্দি। আৰু এতিয়া পাকঘৰত শুই আছে। আৰু এইফালে মানে ফ্ৰাই কৰা হৈ আছে। তাৰপাছত ইমান ধোঁৱা ওলাইছে, গোটেই চকু পুৰি গৈছিলে। তাৰপাছত এয়া মায়ে আধা ভজা হৈ গ'ল। তাৰপাছত মই 3টা লৈ লৈছোঁ খাবৰ কাৰণে, জানেনে। কেতিয়া হ'ব মা মানে চাই আছোঁ। তাৰপাছত হ'ল, এতিয়া খাই লওঁ বুলি ভাবিলোঁ। আৰু মায়েও ক'লে নিমখ হ'লনে নাই চাবৰ কাৰণে। আৰু মাক কৈছোঁ হৈছে বুলি ক'লোঁ। তাৰপাছত এতিয়া তেজপাত পিঁয়াজখিনি ভাজি লোৱা হৈছে, মানে মায়ে বনাইছে আৰু মই ভিডিঅ' কৰি আছোঁ। আৰু এইফালে কলডিলখিনি দি, তাৰপাছত মানে নিমখ দিছে। আৰু এইফালে মছলাখিনি দি লৈছে, মছলাখিনিতে হালধি দি থৈ দিয়া হৈছিল। আৰু এইফালে ভালকৈ ভাজি লৈছে। তাৰপাছত কেইটামান কণ বিলাহীও দিয়া হ'ল। আৰু এইফালে ভাজি মেলি অলপ পানী দি, তাৰপাছত পকৰাকেইটা দি দিয়া হ'ল। তাৰপাছত এয়া দেখিছেনে, দুপৰীয়া সাজ ইমান টেষ্টি, মানে খাই বহুত ভাল লাগিলে। আৰু মাহঁতৰ এনেও বহুত সোৱাদ হয়। খাই মেলি আহি পৰিলোঁ। আজি ব্লগটো ইমানতে শেষ কৰিছোঁ। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। বাই বাই।